তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? পিঞ্জু ব্লগৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে সকলো ভাল হৈ যায়। তো গাইজ, আজি মোৰ মনটো বহুত বেয়া, কিয়নো আজি মোৰ কলেজৰ শেষটো দিন। বহুতে চাগে ভাবিছে এই ভালহে পাইছে, পঢ়া শেষ হৈছে, হয় নহয়? কিন্তু সেনেকুৱা নহয়। যিমানে আমি কলেজলৈ গৈ থাকিলে এই বিয়াটো কেতিয়া শেষ হ'ব বুলি ভাবি থাকোঁ, কিন্তু যেতিয়া শেষৰ দিনটো আহে বা অন্তিম পৰ্যায়টো আহে কলেজ শেষ হোৱাৰ, তো তেতিয়া মনটো অলপ বেয়া লাগে দিয়কচোন। 3 বছৰ এখন কলেজত লগৰ ছোৱালীবোৰৰ লগত খেল ধেমালি কৰি থকা বা ছাৰ বাইদেউহঁতৰ লগত যিমান ফ্ৰেণ্ডলি কথা বতৰা পতা, কিবা এটা নোটছ নাইকিয়া হ'লে দে মোক দেচোন, হোৱাটছআপ কৰি দে, মোৰ নোটছটো পোৱা নাই, এনেকৈ পেলাই খোজা। আজি সেইটো শেষ দিন নহয় জানো? গতিকে মনটো সঁচাকৈ ভাল লাগি থকা নাই। 1:30 বজাৰ পৰা এক্সাম আছে, এতিয়া বাজিছে 11টা। তো আজি ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে, কিয়নো আজি মোৰ কলেজৰ শেষটো দিন। তো লগৰবোৰৰ লগত কি কৰোঁ ভাবিছোঁ আপোনালোককো A to Z দেখাই যাওঁ। তো ভিডিঅ'টো ধামাকা হ'ব, স্কিপ নকৰিব, শেষলৈকে চাই গৈ থাকক। কি কৰিম আজি দিনটোত আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া কলেজলৈ ওলাই লওঁ, যিহেতু আমাৰ ইয়াত অলপ গাড়ীৰ প্ৰব্লেম। গতিকে 11টা বাজিছে, 1:30 বজাৰ পৰা পৰীক্ষা হ'বই। তো ধুনীয়াকৈ ওলাই লওঁ কলেজলৈ, তাৰপিছত আপোনালোকক আকৌ কলেজ ড্ৰেছত লগ পাই আছোঁ দেই। পূৰা ধুনীয়াকৈ কলেজলৈ ওলাই হৈ গ'ল। সদায় এনেকৈ চিম্পলতে যাওঁ। তেনেকৈ কেনেকৈ ইমান সোনকালে 3 বছৰ কমপ্লিট হৈ গ'ল ভাবিবই পৰা নাই। আৰু এনেকৈ এইযোৰ ড্ৰেছ পিন্ধি 3 বছৰ কলেজলৈ গৈ আছিলোঁ। খুব সোনকালে 3 বছৰটো শেষ হোৱাৰ নিচিনা লাগিছে। তো বেছি কথা কৈ নাথাকোঁ, যিহেতু গাড়ীৰ কাৰণে প্ৰব্লেম হ'ব বুলি আপোনালোকক কৈছিলোঁ। গাড়ীত ভিডিঅ' নবনাওঁ, ডাইৰেক্ট আপোনালোকক কলেজত লগ পাই আছোঁ, ঠিক আছে? এতিয়া গাড়ীত উঠোঁগৈ ৰাস্তাত। তো ফাইনেলি কলেজ পাই গ'লোহি, লগত এইকেইজনী বান্ধৱী। আৰু আমাৰ ফাৰ্ষ্ট গেট হৈছে এইটো, আৰু এইটো গেটেদি আহিলে মেইন গেটটো আছে আগত, তাত ধুনীয়াকৈ দেখাই দিম। ওচৰত পাই ল'মগৈ প্ৰথমতে, তাৰপাছত ওচৰত লগ পাই আছোঁ, ঠিক আছে? কলেজৰ মেইন গেট পাই গ'লোহি। এওঁলোকে পূৰা চেলফি উঠাত ব্যস্ত। আমাৰ কলেজখন ধুনীয়াকৈ ওপৰৰ পৰা দেখাই দিছোঁ। এইয়া হৈছে আমাৰ গাৰ্লছ কমন ৰুম বা গাৰ্লছ টয়লেট ৰুম বুলিও ক'ব পাৰি। ইয়াত বেঞ্চত বহি আমি পঢ়ি থাকোঁ বা ক্লাছ নাথাকা সময়ত এনেই লগৰবোৰৰ লগত বহি কথা পাতি থাকোঁ। ইয়াতে বেছিভাগ টাইমটো স্পেণ্ড কৰা হয় যেতিয়া আমাৰ ক্লাছ নাথাকে। তো ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। তো এতিয়া পূৰা কাটি 1টা বাজিছে, 1:30 বজাৰ পৰা পৰীক্ষা। বেছি ভিডিঅ' নকৰোঁ, লগৰজনী পূৰা পঢ়ি আছে, কিন্তু কেমেৰালৈ চাবই তাই, জানো। আৰু চবেই ইম'শ্যনেল হৈ আছে যিহেতু লাষ্টৰ দিন, কিন্তু কোনো কথা নাই, পৰীক্ষাটো দি আহোঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। তো এতিয়া পূৰা এক্সাম সমাপ্ত আমাৰ। এইফালে পূৰা বয়ফ্ৰেণ্ডৰ লগত লেকচাৰ, আৰু এইফালে ফটো চটো উঠি আছে, এইফালেও বয়ফ্ৰেণ্ডৰ লগত ব্যস্ত। ঐ, তোমাৰ কথা কোনেও নুশুনে, মোৰ কথা শুনিব। তুমি কৰিলা নাই? হাই গাইজ, পিঞ্জুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, এইটোৱে লাগে। তো এতিয়া এক্সাম শেষ কাৰণে বোলে পাৰ্টি কৰিবলৈ যাব। তো লগৰকেইজনীৰ কাৰণে ৰখি আছোঁ। আমাৰ হৈ গ'ল, আমি কাৰ কাপোৰ এযোৰ আছে? মোৰ বহুত দুখীয়া গাইজ, মোক সহায় কৰক। This is Mary Craft से है ये। আমি এতিয়া আহি আছোঁ ধুনীয়াকৈ পাৰ্টি কৰিবলৈ পিকু ধাবা। এটা ইণ্টাৰেষ্টিং কথা, ইহঁতে আঁকিব বুলি জানোৱে যে, গতিকে আহোঁতে মই ফালা চোলা পিন্ধি আহিছিলোঁ। ইয়াত টেলেণ্টেড গাৰ্ল বুলি যে কয়, তাৰে এটা ভাগ মই। তো ডাইৰেক্ট গৈ ধাবাত লগ পাই আছোঁ। কি খাওঁ আপোনালোকক দেখাম। এতিয়াতো ধামাকা হ'বই, ৰাতিকৈ আৰু এটা ধামাকা আছে, আপোনালোকৰ কাৰণে থৈ দিছোঁ ছাৰপ্ৰাইজ। ডাইৰেক্ট গৈ পেলাই ধাবাত লগ পাই আছোঁ ন ছোৱালী। মাইনাকনে পূৰা খেলি আছে, আহা। ময়ো এবাৰ ধুনীয়াকৈ চুচৰি লওঁ। মই এফালে যাম, তুমি সেইফালে অলপ সময় ৰখি লওঁ, আৰু এজনী আহিব লগৰ। মোৰ লগত মই এখেতক আনিছোঁ অকণমান পাৰ্টি খাবৰ কাৰণে। ইয়াতে অলপ বিৰাজমান হৈ লওঁ, তাৰপাছত 10 মিনিটমানৰ পিছত তাইও আহিব। ধুনীয়াকৈ একেলগে কি কৰিম আৰু, তো চাই থাকক ন। অলপ সময় ৱেইট কৰক। লগৰকেইটা
পাই গ'লহি আৰু আহিয়ে ডাইৰেক্ট ফটোশ্বুট কৰাত ব্যস্ত মোবাইলত আৰু এইফালে আমাৰ ৰিলছ বাইদেউ এইফালে দাদা হাই পুৰা নখ কামত বিজি দিয়াৰ পাছত এইফালে পুৰা চবেই বাৰ্তালাপ কৰি আছে মই বহি আছোঁ ধুনীয়াকৈ দিব খাম বুলিলে তাই লাজ কৰিছে কেমেৰা জ্বলাবলৈ কাম আৰু ৰাতিপুৱা প্ৰগ্ৰাম চাব লাগিব আৰু আপোনালোকক যিহেতু অকণমান দেখাব লাগিব খাম আৰু বেছিকৈ আমাৰ খানা আহি গ'ল এইফালে ধুনীয়াকৈ তুমি নিজে লৈ লোৱা আৰু এইফালে লৈ আছে আৰু এইফালে মুখখন নেদেখাওঁ লাজ কৰিব ধুনীয়াকৈ খাই লওঁ তাৰপিছত বজাৰ অলপ কৰিম তাৰপিছত ৰাতি প্ৰগ্ৰাম চাম আৰু আপোনালোকক ধুনীয়াকৈ দেখাম দেই আমি খাই লওঁ এতিয়া মোৰ খাই পুৰা চাফা আৰু এইফালে এবাৰ দেখাই দিয়া খাই পেলাই ৱাহ লিপি আই এম ৱেইটিং ফৰ ইউ আৰু এইফালে আমাৰ বাইদেৱে নকৰিবলগীয়া কাম এটা কৰি দিলে মানে গোটেই নিমখটো ঢালি গ'লগৈ নেমুৰ লগত খাম বুলি ভাবোঁতে তাকে আমি চবে তাইক জোকাই আছোঁ তই নিমখখিনি ঘৰলৈ নিম বুলি ভাবিছিলি নেকি তাই হাঁহিছে বেচেৰি ফাইনেলি আহি পাই গ'লোঁ শিৱানীহঁতৰ ঘৰ আৰু মই তাহাঁতৰ বিচনাত ধুনীয়াকৈ শুই আছোঁ আৰু এইফালে খুৰীয়ে টিভিত অসমীয়া চিৰিয়েল চাই আছে আৰু শিৱানীক দেখাই আছোঁ শিৱানীয়ে ধুনীয়াকৈ পাকঘৰত পূৰা কামত ব্যস্ত চাগে তো তাইক দেখাই দিছোঁ ধুনীয়াকৈ কিনো বনাইছে মই অহাৰ কাৰণে দেখাই দিওঁ আমাৰ ৰান্ধনী বাইদেউ অঁ ধুনীয়াকৈ বনোৱা কাম চলি আছে মোবাইলটো চাৰ্জত ধুনীয়াকৈ অলপ দি লওঁ যিহেতু প্ৰগ্ৰামত ভিডিঅ' বনাব লাগিব তো মোবাইলটো অলপ চাৰ্জত দি লওঁ তাৰপিছত আকৌ ডাইৰেক্ট প্ৰগ্ৰামতহে লগ পাইছোঁ আপোনালোকক তো ফাইনেলি সেই প্ৰগ্ৰামৰ জেগা পাই গ'লোহি ইয়াত পূৰা মানুহ হৈ আছে কেমেৰা ইমান বিশেষ ভাল নহয় কাৰণে মানে ধোঁৱা দেখা পাইছে হা ঐ যাওঁ ধুনীয়াকৈ অলপ চাই লওঁগৈ আপোনালোককো ধুনীয়াকৈ দেখাম যাই বাই ব'লক আৰু লগতে আজি উপস্থিত থকা ইয়াত জ্যেষ্ঠসকলক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ মৰমৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকলক বহুত মৰম যাচিছোঁ আৰু লগতে আজি উদযাপন সমিতিৰ প্ৰত্যেকজন কৰ্মকৰ্তাকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এখন অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনাইছে আৰু ইমান ধুনীয়া শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো আয়োজন কৰিছে গতিকে আপোনালোক সকলোৱে উদযাপন সমিতিৰ বাবে ডাঙৰকৈ সাজ চাপৰি এটা লাগে বাদে আন কাৰোবা তই বাপে কি হলে মই সপোনাগে দিলে মা এতিয়া সকলো একেলগে গাম দেই সাজুনে শুনাৰাত ইমান সৰুকে বেয়া লাগিছে দেই এনেকে অকণমান ডাঙৰ ডাঙৰ মাজৰ ছোৱালীখিনি তুলি যা
সঁচাকৈ গাইছ দীপান্বিতা বাৰ গান শুনি সঁচাকৈ বহুত ভাল লাগিল কিন্তু কি ক'ব 10টা বজাতে টোপনিয়াই থাকোঁ যে এতিয়া 2:30 বাজিলে বহুত টোপনি ধৰিছে চ' ঘৰলৈ গুচি আহিলোঁ কাৰণ ৰাতিপুৱা ঘৰলৈও সোনকালে আহিব লাগে তো গাইজ কথাটো হ'ল কালি ৰাতিয়ে ভিডিঅ'টো শেষ কৰি দিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ কাৰণ ঘৰ পোৱালৈ পূৰা 3টা বাজি গ'ল আৰু 3টা বজাত মানুহৰ কিমান টোপনি ধৰেতো আপোনালোক সকলোৱে জানেই চ' ভিডিঅ'টো কালি ৰাতি শেষ কৰিব নোৱাৰিলোঁ কিন্তু এতিয়া ৰাতিপুৱা শুৱাৰ পৰা উঠি দেখিছোঁ যে শিৱানী ঘৰত নাই তাই মানে কামবোৰ গৈছে তো মই বিচনাতে অকলে বহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইমানেই আছিল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুনকৈ ভিডিঅ' চোৱাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই